আৰু বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে ভ্ৰমণ বৰা ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাই আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজত আন এটি ভিডিঅ'। আহক এটি কথা আপোনালোকৰ আগত মই উপস্থাপন কৰিম। আপোনালোকে হয় নহয় নিশ্চয় কমেণ্ট কৰি জনাব। আজিকালি বুলি নহয়, আপোনালোকে দেখি আছে আমাৰ গোটেই ভাৰতবৰ্ষতে, অসমতে বুলি নহয় গোটেই ভাৰতবৰ্ষতে দেখি আছে ধৰ্ষণ কাৰ্য ইমানেই বেছি। আগতেতো ধৰ্ষণ কৰি তেওঁ যিজনক ধৰ্ষণ কৰিছিল, ধৰ্ষণ কৰি পেলাই তেওঁক মৃত্যুবৰণ কৰা নাছিল। আজিকালি কি কৰে, ধৰ্ষণ কৰি বেয়া ধৰণেৰে মাৰি পেলোৱা হয় বা ভিডিঅ' ভাইৰেল কৰি দিয়া হয়। ধৰ্ষণটো কৰেই, 4-5জনীয়ে ধৰ্ষণ কৰে, ধৰ্ষণ কৰি আকৌ এনে বেয়া ধৰণে ক্ষতবিক্ষতকৈ কাটপিট কৰা, পাথৰ দি মাৰা, এনেধৰণে দুষ্কাৰ্য কামবিলাক কৰি তেওঁলোকে আকৌ ভিডিঅ' ভাইৰেল কৰাও আপোনালোকে দেখা পাইছে। কিন্তু মই কথাটো কি ক'ব গৈছোঁ যে এই যে দুষ্টিকাৰী নহয়, সিহঁত একদম জঘন্যকাৰী আৰু একদম তেওঁলোককতো এনেকুৱা ধৰণৰ জঘন্য কানুন সিহঁতৰ কাৰণে কিয় নবনে, য'ত তেওঁলোকৰ হয়তো ফাঁচি নহ'লে ফাঁচিতকৈও বেলেগ ধৰণৰ চাজা তেওঁলোকৰ হ'ব লাগে। এনেকুৱা চাজা তেওঁলোকক দিব লাগে যিটো চাজা দিলে কিজানি বেলেগে আৰু দুবাৰ কৰিবলৈ সাহ নকৰে। এতিয়া আমাৰ থ্ৰুতে ক'বলৈ গ'লে আমাৰ মামা হেমন্ত বিশ্ব শৰ্মা অসমৰ, তেওঁ কিন্তু মাইকী মানুহ মতা মানুহ এই ডবল বিয়া পতা, 20 বছৰৰ আগতে বিয়া পতা, সেইবিলাকৰ ভিতৰত যে ইমান ডাঙৰকৈ খুচৰি ফুৰিব পাৰে, সেইটো ইমান ডাঙৰ লোকচান নকৰে। কিন্তু এই বলৎকাৰী কেছটোৱে কিমান ডাঙৰ লোকচান কৰে। কিন্তু বলৎকাৰৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় এটা কানুন নিজে বনোৱা নাই? কি কাৰণত তেওঁ বনাব পৰা নাই? তেওঁ যে নিজে এটা কিয় কানুন নবনায়, যদি অসমত এনেকৈ বলৎকাৰ হয় বলৎকাৰীক সম্পূৰ্ণৰূপে ফাঁচি দিয়া হ'ব, সেইটো কিয় কৰিব পৰা নাই? তেওঁ যে খালি লাগি থাকিব। এতিয়া দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালী এৰি, ছোৱালী মানুহ সৰু সৰু ল'ৰা ছোৱালী মাইকী মানুহ পলাই গুচি গৈছে আৰু মতাটোৱে অকলে ল'ৰা ছোৱালীক ডাঙৰ কৰিব লগা হৈছে। তেওঁ সেই মহিলাগৰাকীৰ ওপৰত এতিয়ালৈকে একশ্যন হোৱা দেখা পোৱা যোৱা নাই। কিন্তু মাজতে সাধাৰণভাৱে এজন পুলিচক তেওঁ লগে লগে এনেকৈ ডবল বিয়া পতাৰ, তেওঁ 2জনী বিয়া পতাৰ কাৰণে লগে লগে তেওঁক এৰেষ্ট কৰি লৈ যোৱা হৈছে। কথা নাই, ভাল কৰিছে। কিন্তু মহিলাসকলে যে সৰু ল'ৰা ছোৱালীৰ গুচি গৈছে, তেওঁলোকৰ ওপৰত কিয় একশ্যন নকৰে? আপোনালোকে ইয়াত মোক কমেণ্ট কৰি জনাব। মমাই এতিয়া এনেকুৱা কানুন কিয় নানে যে যিসকল বলৎকাৰী অসমত যি বলৎকাৰ হ'ব, সেই বলৎকাৰীক কিন্তু ফাঁচি দিয়া হ'ব। এইবিলাক যে পাৰে, এই মহিলাৰ ডবল বিয়া পতা, 2জনী আনা, এইবিলাক খুচৰি ফুৰিছে ভাল, ঠিক আছে। কিন্তু এই চবতকৈ দেশৰ কাৰণে এটা মাৰাত্মক বস্তু বলৎকাৰ। এজনী মানুহ এজনী বোৱাৰীক বলৎকাৰ কৰি যে বেয়াভাৱে মৃত্যুবৰণ কৰোৱা হয়, আৰু এনেকুৱা মানুহক তেওঁ কেনেকৈ খালী জেলতেই ৰাখিলে কেনেকৈ হ'ব? এনেকুৱাবিলাকক ফাঁচি দিব লাগে। আপোনালোকে কমেণ্টত কৰি জনাব হয়নে নহয়। আকৌ লগ পাম আন এটি ভিডিঅ'ত। ধন্যবাদ।